মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ প্ৰথম অধ্যায় বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ আমি বাকী থকা অংশ আলোচনা কৰিম। স্বদেশী আন্দোলনৰ ফলাফল আৰু এই স্বদেশী আন্দোলনৰ ফলাফলৰ একেবাৰে শেষৰ পইণ্টটো মুছলিম লীগৰ প্ৰতিষ্ঠা। এই মুছলিম লীগৰ প্ৰতিষ্ঠা ভাৰতবৰ্ষত কেনেকৈ হ'ল তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। মুছলিম লীগ হৈছে আমাৰ ভাৰতৰ মুছলিম সম্প্ৰদায়ৰ ওপৰত কেন্দ্ৰ কৰি গঢ়ি উঠা সৰ্বভাৰতীয় এটা ৰাজনৈতিক দল। আমাৰ ভাৰতবৰ্ষৰ দ্বিতীয়টো সৰ্বভাৰতীয় ৰাজনৈতিক দলেই হৈছে মুছলিম লীগ। আৰু আমি জানো যে আমাৰ ভাৰতৰ সৰ্বভাৰতীয় প্ৰথম ৰাজনৈতিক দলটো আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু দ্বিতীয়টো সৰ্বভাৰতীয় ৰাজনৈতিক দল হ'ল মুছলিম লীগ। আৰু এই মুছলিম লীগৰ প্ৰতিষ্ঠা ভাৰতবৰ্ষত কেনেকৈ হ'ল ইয়াৰ বিষয়ে আমি আজি আলোচনা কৰিম। ব্ৰিটিছ চৰকাৰে ধৰ্ম জাতি আদিৰ ভিত্তিত ভাৰতীয়সকলৰ মাজত বিভাজন আনিবলৈ প্ৰয়াস কৰিছিল, যাতে তেওঁলোকে ভাৰতবৰ্ষত সাম্ৰাজ্যবাদ অক্ষুণ্ণ থাকে। আৰু লৰ্ড কাৰ্জনৰ দ্বাৰা প্ৰভাৱান্বিত হৈয়ে ভালে সংখ্যক মুছলমান নেতাই চৰকাৰৰ বংগ বিভাজন পৰিকল্পনাক আদৰণি জনাইছিল। ব্ৰিটিছ চৰকাৰৰ পৰা বিশেষ ৰাজনৈতিক অনুগ্ৰহ লাভ কৰাৰ পিছত মুছলমানসকলক সৰ্বভাৰতীয় মুছলিম লীগ নামৰ ৰাজনৈতিক অনুষ্ঠানটো গঠন কৰিবলৈ অনুপ্ৰাণিত কৰা হৈছিল। মুছলমানসকলক বংগ বিভাজনৰ সপক্ষে পতিয়ন নিলাবৰ কাৰণে মুছলমানসকলক ব্ৰিটিছ চৰকাৰে কি কৰিছিল, কিছুমানে তেওঁলোকে সুবিধা লাভ কৰাৰ বাবে তেওঁলোকক প্ৰতিশ্ৰুতি দিছিল বা আশা দিছিল। আৰু সেই আশা লাভ কৰাৰ পিছত মুছলমানসকলে কি কৰিছিল, ভাৰতবৰ্ষত দ্বিতীয়টো সৰ্বভাৰতীয় ৰাজনৈতিক দল বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ ওপৰত কেন্দ্ৰ কৰি পেলাই বা মুছলমান সম্প্ৰদায়ৰেই এটা পৃথক ৰাজনৈতিক দল সৰ্বভাৰতীয় মুছলিম লীগৰ প্ৰতিষ্ঠা কৰিছিল। আৰু এই মুছলিম লীগ পৰৱৰ্তী পৰ্যায়ত ভাৰতবৰ্ষত এটা বৃহৎ ৰাজনৈতিক শক্তিৰ পৰিণত হৈছিল, কিয়নো ভাৰতীয় জাতীয় কংগ্ৰেছক দুৰ্বল কৰাত ই এক উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। এতিয়া আমি আহোঁ ভাৰতবৰ্ষত মুছলিম লীগৰ প্ৰতিষ্ঠা কেনেকৈ আৰম্ভ হৈছিল। ব্ৰিটিছ চৰকাৰে অৰ্থাৎ সেই সময়ৰ ভাইচৰয়, বংগদেশৰ ভাইচৰয় লৰ্ড কাৰ্জনে বংগ বিভাজনৰ সপক্ষে জনমত গঠন কৰাৰ উদ্দেশ্যে 1904 খ্ৰীষ্টাব্দত পূৰ্ববংগৰ বিভিন্ন ঠাইত তেওঁ নিজে ভ্ৰমণ কৰিছিল আৰু জনসভাৰ আয়োজন কৰি তেওঁ বংগভংগ সপক্ষে প্ৰচাৰ চলাইছিল। তেওঁ বংগদেশৰ বিভিন্ন ঠাইত ঢাকা, ময়মনসিং, চট্টগ্ৰাম আদি ঠাইত তেওঁ বৃহৎ জনসভা আয়োজন কৰিছিল আৰু সেই সভাসমূহত তেওঁ বংগভংগৰ সপক্ষে প্ৰচাৰ চলাইছিল আৰু মুছলমান জনগণক বংগভংগৰ যোগেদি প্ৰচুৰ লাভৱান হ'ব বুলি তেওঁ বুজাইছিল। 1904 চনৰ 18 ফেব্ৰুৱাৰী তাৰিখে ঢাকাৰ বিশাল জনসভাত পূৰ্ববংগৰ ইছলাম ধৰ্মীয় জনগণক হিন্দুৰ বিৰুদ্ধে মাৰ বান্ধি অৰ্থাৎ ধৰ্মীয় সম্প্ৰদায়ৰ তেওঁ বিভেদ অনাৰ বাবে তেওঁ চেষ্টা কৰিছিল আৰু হিন্দু মুছলমানৰ মাজত এটা বিৰোধী বা ধৰ্মীয় সম্প্ৰদায়কে বীজ সিঁচি দিছিল। তাৰপিছতে লৰ্ড কাৰ্জনে ঢাকাৰ নবাব চিৰাজউদ্দৌলা খানক 14 লাখ টকা অতি নগণ্য সূতৰ বিনিময়ত ব্ৰিটিছ শাসকে ধাৰলৈ দিছিল। ঢাকাৰ নবাব চিৰাজউদ্দৌলা খানৰ যোগেদি পূৰ্ববংগৰ মুছলমান জনগণক ওচৰ চপাই অনাৰ চেষ্টা হাতত লৈছিল আৰু সেই উদ্দেশ্যে লৰ্ড কাৰ্জনে ঢাকাৰ নবাবগৰাকীক 14 লাখ টকা অতি
নগণ্য সুতৰ বিনিময়ত ধাৰলৈ দিছিল আৰু ইছলাম ধৰ্মীয় ভূস্বামীসকলকো তেওঁ বিশেষ সা সুবিধা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু সেই ভালেসংখ্যক মুছলমান নেতাই চৰকাৰৰ বংগভংগ পৰিকল্পনাক আদৰণি জনাইছিল। তাৰ পিছতে কাৰ্জনৰ নীতিত বিশ্বাস ৰখা পূৰ্ববংগৰ একাংশ নেতাই প্ৰস্তাৱিত পূৰ্ববংগ আৰু অসম প্ৰদেশখনৰ যোগেদি মুছলমান ৰাজ্যৰ সকলো আশা পূৰ্ণ হ'ব বুলি ভাবিছিল। লৰ্ড কাৰ্জনৰ যি আশা দিছিল বা লৰ্ড কাৰ্জনে বংগভংগৰ আঁচনিখনে ব্ৰিটিছসকলৰ লাভৱান হ'ব বুলি যি পতিয়ন নিয়াইছিল, সেয়ে তেওঁলোকে মুছলমানসকলে ভাবিছিল যে তেওঁলোকৰ আশাসমূহ পূৰ্ণ হ'ব এই পূৰ্ববংগ আৰু অসম প্ৰদেশখনৰ যোগেদি আৰু সেয়ে তেওঁলোকৰ মনত এটা আত্মপ্ৰতিষ্ঠা লাভৰ বাসনা জাগ্ৰত হৈছিল আৰু চৰকাৰে এনেদৰে তেওঁলোকৰ মনত বিভেদকামী ৰাজনৈতিক চেতনা গঢ়ি তুলিছিল। কাৰ্জনৰ নীতিত বিশ্বাস ৰখা পূৰ্ববংগৰ একাংশ নেতাই প্ৰস্তাৱিত পূৰ্ববংগ আৰু অসম প্ৰদেশখনৰ যোগেদি মুছলমান ৰাইজৰ সকলো আশা পূৰ্ণ হ'ব বুলি ভাবিছিল। লৰ্ড কাৰ্জনৰ নীতিত বিশ্বাস কৰি পূৰ্ববংগৰ একাংশ মুছলমান জনতাই তেওঁলোকৰ আশা তথা তেওঁলোকৰ মনত আত্মপ্ৰতিষ্ঠা লাভৰ বাসনা জাগ্ৰত হৈছিল আৰু চৰকাৰে এইদৰে তেওঁলোকৰ মনত বিভেদকামী ৰাজনৈতিক চেতনা গঢ় দি তুলিছিল। অৰ্থাৎ হিন্দু আৰু মুছলমানৰ মাজত সাম্প্ৰদায়িক বিভেদৰ বীজ সিঁচি দি তেওঁলোকে ধৰ্মীয় নিৰ্বিশেষে যি ভাৰতৰ জনসাধাৰণৰ যি বৃহৎ শক্তি, সেই বৃহৎ শক্তিক দুৰ্বল কৰিবলৈ প্ৰয়াসহে কৰিছিল। তাৰ পিছৰ পইণ্টটো হ'ল লৰ্ড কাৰ্জনৰ পৰৱৰ্তী ভাইচৰয় লৰ্ড মিণ্টুৱে 1906 খ্ৰীষ্টাব্দৰ 13 এপ্ৰিলত ভাৰতৰ শাসন প্ৰক্ৰিয়াত প্ৰতিনিধিত্বমূলক ব্যৱস্থা প্ৰয়োগ কৰি এখন শাসন সংস্কাৰ বিধি তৈয়াৰ কৰাৰ ঘোষণা কৰিছিল আৰু মুছলমান জনগণক সুকীয়া ৰাজনৈতিক সা সুবিধা প্ৰদান কৰা হ'ব আশা দিছিল। লৰ্ড কাৰ্জনে পিছৰ ভাইচৰয় আছিল লৰ্ড মিণ্টু আৰু লৰ্ড মিণ্টুৱে 1906 চনৰ 13 এপ্ৰিলত মুছলমানসকলক বা মুছলমান জনগণক সুকীয়া ৰাজনৈতিক সা সুবিধা প্ৰদান কৰাৰ তেওঁ ঘোষণা কৰিছিল আৰু তেওঁ শাসন প্ৰক্ৰিয়াত প্ৰতিনিধিত্ব ব্যৱস্থা প্ৰয়োগ কৰি ভাৰতীয়ৰ বাবে এখন শাসন সংস্কাৰ বিধি তৈয়াৰ কৰাৰ তেওঁ ঘোষণা কৰিছিল আৰু উক্ত ঘোষণাৰ পিছতে একাংশ মুছলমান নেতাই প্ৰস্তাৱিত শাসন সংস্কাৰ আঁচনিত তেওঁলোকৰ অধিকাৰ আৰু স্বাৰ্থ কিদৰে সুৰক্ষিত হ'ব সেই বিষয়ে তেওঁ গভীৰ চিন্তা চৰ্চা কৰিছিল। তাৰ পিছৰ পইণ্টটো হ'ল 1906 চনৰ 1 অক্টোবৰত আগা খাঁৰ নেতৃত্বত 35জনীয়া এটা সজাতি দলে চিমলাত উপস্থিত হৈ মুছলমানসকলৰ বাবে সাংবিধানিক সুকীয়া নিৰ্বাচন মণ্ডল গঠনৰ লৰ্ড মিণ্টুৰ হাতত আবেদন প্ৰদান কৰিছিল। শাসন সংস্কাৰ বিধি তৈয়াৰ কৰাৰ লৰ্ড মিণ্টুৱে ঘোষণা কৰাৰ পিছত একাংশ মুছলমান নেতাই আলিগড় কলেজৰ অধ্যক্ষ উইলিয়াম আৰ্কবোল্ডৰ লগত আলোচনা কৰি মুছলমানসকলৰ বাবে সাংবিধানিক সুকীয়া নিৰ্বাচন মণ্ডলী গঠনৰ অপৰিহাৰ্যতাৰ উল্লেখিত এখন আবেদন আগা খাঁৰ নেতৃত্বত
1906 চনৰ 10 অক্টোবৰ তাৰিখে 15জনীয়া এটা সজাতি দল চিমলাত উপস্থিত হৈছিল আৰু লৰ্ড মিণ্টুৰ হাতত এই আবেদনখন প্ৰদান কৰিছিল। লৰ্ড মিণ্টুৱে তেওঁলোকৰ দাবীসমূহ সহানুভূতিৰে বিবেচনা কৰাৰ আশ্বাস দিছিল। ৰাজ অনুগ্ৰহৰ এই অনুকূল পৰিৱেশত তেওঁলোকে তেওঁলোকৰ উদ্দেশ্যক সাৰ্থক ৰূপ দিয়াৰ নিমগ্ন হৈছিল। তাৰ পিছতে 1906 চনৰ 30 ডিচেম্বৰত ঢাকাৰ নবাব চিৰাজউদ্দৌলাৰ আহ্বান মৰ্মে বৰমূৰীয়াৰ নবাব বিকৰ-উল-মুলকৰ সভাপতিত্বত ঢাকা ৰাজদৰবাৰত সৰ্বভাৰতীয় মুছলিম লীগৰ জন্ম হৈছিল। তাৰপিছতে সৰ্বভাৰতীয় মুছলিম লীগৰ জন্ম হৈছিল 1906 চনৰ 30 ডিচেম্বৰ তাৰিখে ঢাকাৰ নবাব ছলিমুল্লাহ খানৰ আহ্বানক্ৰমে একাংশ শিক্ষিত মুছলমান বৰমূৰীয়াই নবাব বিকৰ-উল-মুলৰ সভাপতিত্বত ঢাকাৰ ৰাজদৰবাৰত আয়োজিত সভাতে মুছলিম লীগৰ লক্ষ্য আৰু উদ্দেশ্য আছিল ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান ৰাইজৰ মনত অনুগত্যৰ প্ৰসাৰ ঘটোৱা। 2 নম্বৰ আছিল ব্ৰিটিছ চৰকাৰক মুছলমান ৰাইজৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদা সচেতন কৰি তোলা। আৰু 3 নম্বৰ উদ্দেশ্য আছিল মুছলমান ৰাইজৰ পৰা ভয়, সন্ত্ৰাস, বিদ্বেষ ভাৱৰ অন্ত পেলাই সকলোৰ মাজত একতা গঢ়ি তোলা। এইসমূহ আছিল মুছলিম লীগৰ লক্ষ্য আৰু উদ্দেশ্য। অনুসৰি 1909 খ্ৰীষ্টাব্দৰ শাসন সংস্কাৰ বিধিৰ যোগেদি মুছলমান জনগণে পৃথক নিৰ্বাচন সুবিধা লাভ কৰিছিল। অৰ্থাৎ লৰ্ড মিণ্টুৱে যি শাসন সংস্কাৰ বিধিৰ ঘোষণা কৰিছিল সেই শাসন সংস্কাৰ বিধি অনুসৰিয়ে অৰ্থাৎ এই শাসন সংস্কাৰ বিধিক কোৱা হয় মৰলে মিণ্টু শাসন সংস্কাৰ আইন বুলি কোৱা হয়। মৰলে মিণ্টু শাসন সংস্কাৰ আইনৰ যোগেদিয়ে মুছলমান জনগণে তেওঁলোকৰ সুবিধাসমূহ তেওঁলোকে আত্মপ্ৰকাশৰ এটা যি লাভৰ বাসনা জাগ্ৰত হৈছিল সেই আশা তেওঁলোকৰ পূৰণ হৈছিল। অৰ্থাৎ মুছলমান জনগণে পৃথক নিৰ্বাচন সুবিধা লাভ কৰিছিল। তাৰপিছতে 1910 চনত মুছলিম লীগৰ কাৰ্যালয় ঢাকাৰ পৰা লক্ষ্ণৌলৈ হস্তান্তৰিত কৰা হয়। ভাৰতীয় জাতীয় কংগ্ৰেছক প্ৰতিনিধিত্ব অনুষ্ঠান হিচাপে মুছলিম লীগো ভাৰতীয় মুছলমান জনগণক প্ৰতিনিধিত্ব কৰিব পৰা এটা সক্ৰিয় অনুষ্ঠান গঢ়ি তুলিছিল আৰু ব্ৰিটিছ শাসনৰ প্ৰতি অনুগত্য তাৰ পূৰ্ণ ব্যৱহাৰ যোগেদি এই অনুষ্ঠানটো সহজতে অতি কম সময়ৰ ভিতৰত ৰাজনৈতিক অধিকাৰ আদায় কৰাটো সফল হৈছিল। জাতীয় কংগ্ৰেছক দুৰ্বল কৰাত অনুষ্ঠানটোৱে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মুছলিম লীগৰ সমাজৰ সকলো শ্ৰেণীৰ মানুহক এই ৰাজনৈতিক অনুষ্ঠানটোৱে আকৰ্ষণ কৰিব পৰা নাছিলে। সমাজৰ উচ্চ শ্ৰেণীৰ ৰক্ষণশীল এচামৰ মাজতেই এই মুছলিম লীগ ৰাজনৈতিক দলটো আবদ্ধ আছিলে আৰু বা গুৰুত্ব লাভ কৰিছিল। সেয়ে বংগ বিভাজন ৰোধ কৰাৰ পিছত 1911 চনত ইয়াৰ গুৰুত্ব অনুষ্ঠানটোৰ গুৰুত্ব কমি গৈছিল। আমাৰ আলোচনা ইমানতে সমাপ্ত হৈছে। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আমাৰ ভাৰতবৰ্ষত দ্বিতীয়টো সৰ্বভাৰতীয় ৰাজনৈতিক দল কেনেকৈ প্ৰতিষ্ঠা হ'ল এই বিষয়ে তোমালোকে জানিলা আৰু বুজি পাইছা। আজিৰ আলোচনা ইমানতে সমাপ্ত কৰিছোঁ।